100 টাকা দিব লাগিব এক পোৱা হা গায় দিব তাক এই নিয়ম দি হে গায় তো লগতে ফাটা দেখি হাজাইছি মোক ইমান কানা ভালি মই কি নিচিনা কৰি টিপুৰবিলাক নাচ মাৰিছিলো পাইছুং হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি আমি বৰ্তমান গৈ আছোঁ ইয়াতে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আজি তৃতীয়টো দিন আৰু আজি আছিলে ফেকশ্যন প্ৰতিযোগিতা মোৰ ভাগিনীজনীয়ে দিবলৈ আহিছিলে কিন্তু এতিয়া আমি গৈ আছোঁ ঘৰ মানে বাহঁতৰ ঘৰত তাৰপিছত ৰাতি আছে আজি প্ৰিয়ংকা ভৰালী যোৱাকালিও আছিলে প্ৰগ্ৰাম যোৱাকালি আহিছিলে বিপিন চাওদাং আৰু মোৰ ভ্লগ বনোৱা নাই গতিকে সেই আৰু পৰখি আছিলে লোকেল আৰ্টিষ্টৰ এতিয়া যাওঁ তাৰপিছত আকৌ আহিবই হ'ল যিহেতু 11 বজাত প্ৰগ্ৰাম শেষ কৰিব আৰু এতিয়া 5:30 বাজি গৈছে গতিকে সোনকালে প্ৰিয়ংকা ভৰালী উঠিব গতিকে এতিয়া যাই লওঁ তাৰপিছত আকৌ লগ পাম আৰু এতিয়া আমি ওলাই মেলি আহিলোঁ বিহুতলিলৈ আৰু আচলতে প্ৰথমে হ'ব আজি বঁটা বিতৰণী সভা এখন এইটো আচলতে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এটা খুব ভাল পদক্ষেপ যোনটো বহু বছৰ আগৰ পৰা চলি আহি আছে সেয়া হৈছে বকো বৰ্ডৰ ভিতৰত যিখিনি মানে হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকত হায়েষ্ট মাৰ্ক পোৱা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বঁটা প্ৰদান কৰা হয় আৰু সেয়াৰ বাবে এয়া বঁটাবোৰ সজাই ৰখা হৈছে দিবলৈ এইবাৰটো 2 বছৰৰ হ'ব যিহেতু যোৱাবাৰ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিলে গতিকে আগৰ বছৰৰ বাৰৰো এই বছৰেই দি দিয়া হ'ব আৰু আমি আহিবলৈকে বিহুটো আৰম্ভ হৈ গৈছিলে আৰু আমি এতিয়া আহি বহিছোঁহি আৰু এতিয়া তাত দিয়া হ'ব বঁটাসমূহ বঁটা বিতৰণী অনুষ্ঠানখন এতিয়া হ'ব আৰু মোৰ মামাৰ ছোৱালীজনীয়েও আজি তাত বঁটা পাব কাৰণ তাই যোৱা বছৰ মেট্ৰিকত বকো অঞ্চলৰ ভিতৰতে প্ৰথম স্থানত আছে নম্বৰ তাই হায়েষ্ট মাৰ্কত আছে গতিকে খুব ভাল লাগিছে আৰু এয়া মোৰ মামাৰ ছোৱালী দীক্ষিতা দাস তাইক আশীৰ্বাদ কৰিব সকলোৱে ছাত্ৰ ছাত্ৰীক সম্বোধনা জনাওঁ যে উঠি অহা চামটো উৎসাহিত হওক আমি উদগনি জনাবলৈ চেষ্টা কৰি আহিছোঁ ধন্যবাদ আৰু এই বিহুটোৰ পিছতেই আমি দেখিবলৈ পাম প্ৰিয়ংকা ভৰালীৰ গীতৰ অনুষ্ঠান আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ আয়োজন কৰিছে আৰু ইমান সুন্দৰ পৰিৱেশ ইমানবোৰ দৰ্শক সঁচাকৈ খুবেই ভাল লাগিছে আপোনালোকৰ মাজলৈ আহিছোঁ অকণমান সময় গীত মাতেৰে হাঁহি ধেমালি কৰিবলৈ কিবা যদি ভুল হয় একেবাৰে নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে
আৰু এয়া আমাৰ মাইনাৰ লগতে তাইৰ সমনীয়া কেইজনী মানে নাচিছে প্ৰিয়ংকা ভৰালীৰ লগত ষ্টেজত উঠি তাহাঁতৰ কাৰণে সেইটোৱে ডাঙৰ ফূৰ্তি এটা আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিম অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাটো সম্ভৱেই নহয় কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ